UPPL हान्जानि गेजेराव बिग्रायखांदों। बिटिआरनि मुसलपुर बियाबाव जागायदों UPPL हान्जानि गेजेराव बिग्रायखांनाया बिटिसिनि मावफुं सोद्रोमा राकेश ब्रह्मनि हेंथायै मोन 11 प्राइमारि कमिटिया बिग्रायखांदों। दिनै बाक्सा जिल्लानि बरमायाव मुसलपुर ब्लक UPPL हान्जानि मोन 11 प्राइमारि कमिटिया खौरांगिरिनि मेल हांख्रायनानै राकेश ब्रह्मनि हेंथायै हान्जानि नेमखान्थिखौ सिफायनायनि अजद खालामो आरो जुदि हान्जानि गोजौ दैदेनगिरिया बे बिथिङाव गोसो होआ अब्ला गुबुन राहा लागोन होननानैबो बिथांमोना खौरांगिरिनि मेलनि गेजेरजों फोरमायो। लोगोसे बिथांमोना राकेश ब्रह्मआ हान्जानि मान सन्मानखौ फोजोबबाय। मिरु UPPLनि दैदेनगिरि प्रफेसार नगेन बर'खौ राकेश ब्रह्मआ गुन्दा लागायनानै गाग्लोबदों होननानैबो बिथांमोना गोनां अजद लाबोयो। গঠন হোৱা নাই। ইয়াৰ মাজত কৰ্মী আছে আমাৰ 12টা প্ৰাইমাৰীৰ কৰ্মী আৰু যিবিলাক নেকি আমাৰ দল UPPLৰ আমি ফাউণ্ডাৰ হয়। দল কেনেকৈ হি পৰ্যায়লৈকে আহিলে আজি আমি দলৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত ৰাকেশ ব্ৰহ্মক ইতিয়াৰ তেখেতক আমি ৰাইজে এটা পৰিৱৰ্তন স্বাৰ্থত তেখেতক আমি জিতাই দিছিলোঁ। আজি দেখা পাইছোঁ তেখেতে ৰাইজৰ লগত মিলিত হৈ পেলাই কাম কৰা নাই। তেখেতে দলৰ প্ৰটোকল ভংগ কৰি পেলাই তেখেতে কাম কৰি আছে আৰু আমাৰ যিকেইটা 12টা প্ৰাইমাৰী যিবিলাক নেকি ফাউণ্ডাৰ যিবিলাক নেকি কৰ্মী তেখেতে বঞ্চিত কৰি পেলাই নতুন অবৈধ প্ৰাইমাৰী গঠন কৰি পেলাই পুৰণা সেক্ৰেটাৰী প্ৰেছিডেণ্ট হওক কৰ্মীবিলাকক কি বঞ্চিত কৰি পেলাই কি কাম কৰি আছে। দলৰ প্ৰটোকল ভংগ কৰি তেখেতে চলাই আছে। ইয়াৰ লগত আছে আপোনাৰ বাপন বসুমতাৰী আৰু TCLC চেয়াৰমেন আমাৰ মনেশ্বৰ বসুমতাৰী। এতিয়া মোৰ এটা কুৱেশ্যন হৈছে আজি 6 মাহ হৈ গ'ল ইয়াত আমাৰ ডিষ্ট্ৰিক্ট বডি আৰু ব্লক বডি আমাৰ ইয়াতে গঠন কৰা হৈছিলে। সেইদিনাখন তাৰিখটো কিমান আছিল 11 মাৰ্চ। সেইদিনাখন আমাৰ ওভাৰটেকিং আছিলে ডিষ্ট্ৰিক্টৰ আৰু লগতে আমাৰ 3টা মুছলপুৰ ব্লকত 3জন আমাৰ মেইন দলে ডাঙৰ নে আপোনাৰ পাৱাৰে ডাঙৰ হ'ল। দলৰ যি সমস্যা হৈছে দলৰ সমস্যাটো দলে সমস্যাটো সমাধান কৰিব লাগিব। কোনোবা পাৱাৰটো লৈ পেলাই আমাৰ দলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা তেনেকুৱা লিডাৰ ৰাকেশ ব্ৰহ্মক আমাক নেলাগে বুলি ক'ব পাৰোঁ। আমি দল গঠন কৰিছো। মই ফাউণ্ডাৰ হয় মুছলপুৰত যি সময়ত নেকি পিপৰা এটা নাই যি সময়ত নেকি আমাৰ গান্দাচাৰীৰ সেই দলখন ষ্ট্ৰং হিচাপে তেখেতে গঠন কৰিব গৈছিলে। তেখেতে বিপিৰত গুচি গৈছে কিন্তু তেখেতে কি কাৰণত গুচি গৈছে আমি এইটো ক'বলৈ বিচাৰো। তেখেতৰ ইণ্ডিভিজুৱেলি কেছ এইবিলাক আজি মই এইটোৱে ক'বলৈ বিচাৰিছো যে আমাৰ যিখিনি UPPLৰ নেতাবিলাকে ক'ত আছে এতিয়া ৰাকেশে আমাৰ মান সন্মান পাৰ্টিৰ মান সন্মান চব ধ্বংস কৰি দিলে। ৰিকুৱেষ্ট কৰিছো যে আজিৰ তাৰিখত লগি আমাৰ UPPৰ দলে কোনো এটা ইনিচিয়েটিভ ল'ব নোৱাৰিলে। চেন্ট্ৰেল UPPLৰ PNB বডিৰ আমাৰ নগেন বড়ো প্ৰফেচাৰ তেখেতক ৰাকেশ ব্ৰহ্মই গুণ্ডা লুকাই পেলাই মাৰিলে। চাওক কিমান দুৰ্ভাগ্যজনক। তেখেতে কি কাম কৰিছে কি কাম কৰা নাই। তেখেতে এজন প্ৰফেচাৰ হয় তেখেতে ইণ্টেলিজেন্ট এজন। আজিৰ তাৰিখত UPPL জবাব দিব লাগিব। মই সকলো বিটিআৰবাসী ৰাইজক BTC-বাসী ৰাইজক মই এইটোৱে ক'বলৈ বিচাৰিছো সেই সময়ত ক'ত আছিলে ৰাকেশে এই ধুমকিটোৰ দৰে আহি পেলাই আজি ইয়াতে EM হৈছে। কোনে দিলে তাক? ৰাইজে ভোট দিছে। ৰাইজৰ লগত মিলি পেলাই কাম কৰক। আমাক একো নালাগে তেখেতৰ পৰা। আমি দল গঠন কৰিছো। আমাৰ দলৰ প্ৰতি মৰম আছে। আমি 5 বছৰৰ কাৰণে আমি দল গঠন কৰা নাই। আমি সেইটো ৰাখিছো কিহৰ কাৰণ তেখেতক ৰাইজক সেৱা কৰক বুলি ৰাইজৰ স্বাৰ্থত দলৰ স্বাৰ্থত তেখেতক দায়িত্ব দিছে।
দায়িত্বটো তেখেতে পালন কৰিব লাগিব। পাৱাৰ পাইছে বুলি তেখেতে যাহা তাহা ৰাইজৰ মাজত বিশৃংখলা কৰাটো আমি এইটো সহ্য কৰা নহ'ব। যোগেদি আপোনালোকক মই এইটোৱে ৰাইজৰ আগত মই অৱগত কৰিব বিচাৰিছো, যদি দল হয়, যদি UPPL যদি দল হয়, নিশ্চয় আদৰ্শবাণী যদি দল হয়, এই আমি 12টা প্ৰাইমাৰীৰ বা 11টা প্ৰাইমাৰীৰ যিবিলাক নেকি পুৰণা কৰ্মীবিলাকক যদি কোনো ইনিচিয়েটিভ লৈ পেলাই এটা চিষ্টেমত যদি নানে, পাৰ্টিৰ নীতি নিয়ম ৰুল ৰেগুলেশ্যন এইটো ভংগ নকৰাকৈ ভালদৰে সুন্দৰ হিচাপে যেন আমাক এটা ন্যায় দিয়ে যেন, মই তাকে আমাৰ UPPL ৰাইজক বা পাৰ্টিক মই এইখিনি মই অনুৰোধ কৰিছো। সেই দিনৰ পৰা আমি এটা গছ জোপা ৰুই যেনেকে পানী সাৰ দি পেলাই ফল ৰূপায়ণ কৰালৈকে, ফল হোৱালৈকে আমি যেতিয়া আমি কাম কৰি আহিছোঁ, সেই ফলস্বৰূপে আমি আচলতে ফল আজিলৈকে পোৱা নাই, নাপালোঁ। যে অসমীয়াত এটা কথা আছে যে হাপাই আনিল তিৰি বন্দাই হ'ল গিৰি, ঠিক তেনেকুৱা হৈ আছে। গতিকে সেই যিখিনি কথা, সেই কথাখিনি আচলতে আমি আচলতে ক'ব লাগিব, আমি সেই সিদ্ধান্তটো অনাগতত আমি আচলতে ডাঙৰকৈ এটা সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে, যদি তেওঁলোকে এই মানে ভাল এটা ষ্টেপ যদি নলয়। আমাৰ কথা মতে তেনেকুৱা পদক্ষেপলৈকে আমি এতিয়া বৰ্তমান আহি পৰা নাই, কিন্তু আহিব পাৰে। ইমানে, ধন্যবাদ। আমি ক'ব লাগিব, আমি 11টা প্ৰাইমাৰীয়ে যে আমাৰ মচলপুৰ ব্লক সমষ্টিত যি ব্লকৰ কৰ্মকৰ্তা আমাৰ বাপন বসুমতাৰী আৰু লগতে ৰাকেশ ব্ৰহ্ম EM ছাৰ আৰু আমাৰ TLCCৰ চেয়াৰমেন আমাৰ এই মনেশ্বৰ বসুমতাৰী, তেওঁলোকৰ যি নীতি নিয়ম, তেওঁলোকৰ এই নীতি নিয়মৰ দ্বাৰাই আমি আচলতে বঞ্চিত হৈ আছোঁ, আমি 11টা প্ৰাইমাৰীয়ে।